वेलकाम बैक माय यूट्यूब चैनल सुभाष সকলোকে স্বাগতম জনালো আজি অন্য এটা ভিডিঅ' বুলি আৰু ভিডিঅ'টো খুবেই সুন্দৰ আৰু গুৰুত্বমূলক ভিডিঅ' বলক আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কিছুমান কথা কৈ যাওঁ আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছো আপোনাৰ হাতত বাইক এখন থাকিলে আৰু হঠাৎ কেতিয়াবা আপোনাৰ হাতৰ পৰা চাবিটো হেৰাই গ'লে বা ক'ৰবাত কিবা এটা হৈ গ'লে আপুনি বাইকখন কেনেদৰে ষ্টাৰ্ট কৰিব তাক লৈ ভিডিঅ'টো বনাব লৈছে চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ খন্তে সময় আগতে মই এঠাইলৈ গৈছিলোঁ এঠাইৰ পৰা আহি মই ৰৈছিলোঁ ৰোৱাৰ পিছত চাবিটো কেনেকৈ জানো ক'ৰবাত পৰি কেনে থাকি গ'ল এই লকটোৰ পৰা যেতিয়া পৰি থাকি গ'ল মই বাইকখন ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ আৰু তাৰপিছত মই বাইকখন টানি কিনে লৈ আহিলোঁ ঘৰতো চালোঁ মই চাবি বিচাৰি নাপালোঁ এতিয়া অন্তিম উপায় আছে কি বাইকখন মই এতিয়া ৰানিং চলাব কাৰণে ষ্টাৰ্ট কৰিব লাগে বলক কেনেদৰে ষ্টাৰ্ট কৰিব লাগে ভিডিঅ'টো ফাইনেলি গাইছ আহি কেনে পালোঁহি যি ঠাইত বাইকখন মই থৈ গৈছিলোঁ আৰু সেই ঠাইৰ পৰা এতিয়া কামবোৰ কৰিবৰ কাৰণে ঠাণ্ডা জেগাত লৈ যাব লাগিব কাৰণ গৰমো বেছি হৈছে কলগছৰ ফালে লৈ যাওঁ নেকি তাকে চিন্তা কৰিছোঁ এখন হ'ল এভেঞ্জাৰ 220 বাইক হয় এখন বহুত ধুনীয়া এখন বাইক হয় এখন বাইকৰ মানে বহুত শক্তিশালী বাইক বুলি ক'লেও হয় পাহাৰত চলাবৰ কাৰণে বহুত ভাল লাগিব তেনেহ'লে পলম নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাবিটোতো নাই এতিয়া চাবিটোৰ পৰা বিনা চাবিত এতিয়া গাড়ী ষ্টাৰ্ট কৰিম তেনেহ'লে অলপ দেৰি নকৰিব আৰু চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো দবাই দিব বলক তেনেহ'লে আৰম্ভ কৰোঁ প্ৰথমে এটা কথা ধ্যান দিব ইয়াত চাবি লগোৱা জেগা যি ঠাইৰ পৰা আছে এই চাবিৰ পৰা যিডাল কানেক্ট আহে এই কানেক্টত মন দিব ক'ত আহিছে এইটো ইয়াৰ সম্পত্তি হয় এইটো ছাপ্লাই সম্পত্তি হয় বুলি ক'লেও বেয়া নহয় কাৰেণ্টৰ মেইন কানেক্টৰ বুলি ক'লেও বেয়া নহয় ইয়াক আপোনালোকে ইয়াক ব্যৱহাৰ কৰিবৰ কাৰণে এনে এডাল ৱায়াৰ লাগিব ইয়াক শ্বৰ্ট দিব লাগিব তেতিয়া অন হ'ব কেনেকৈ কি কৰিলে হ'ব মই দেখুৱাম বলক মন কৰিব এভেঞ্জাৰ বাইকৰ মেইন চুইচৰ কানেকশ্যন ইয়াত দিয়া থাকে যেতিয়া আপুনি চাবি অন কৰিব ইয়াত লাইট জ্বলিব এতিয়াতো চাবিটো নাই সেইকাৰণে অফ হৈ আছে গাড়ীখন এতিয়াতো ইয়াত জ্বলা জ্বলি ছিষ্টেম নাই বাৰু এতিয়া মই যেতিয়া এই অংশত যেতিয়া শ্বৰ্ট দিয়াৰ পিছত ইয়াক যেতিয়া এই পিনটো ভৰাম মই বৰশীৰ নিচিনা এটা সৰু পিন বনাই কিনে ৰাখিছোঁ ইয়াক ভৰাবৰ কাৰণে যিডাল ৱেৰ লৈছিলোঁ আৰু ৱেৰডালৰ পৰা এটা অংশ মই এনেকৈ কাটি কিনে উলিয়ালোঁ এতিয়া মই ইয়াত যেতিয়া ভৰাম ইয়াত যেতিয়া শ্বৰ্ট দিম ইয়াত শ্বৰ্ট দিলে মানে গাড়ীখন ইঞ্জিন ষ্টাৰ্ট হ'ব অৰ্থাৎ ই মানে ইয়াত লাইট জ্বলিব বলক তেনেহ'লে আগুৱাই যাওঁ ভৰাই কেনে চাওঁ কিনো হয় ইয়াক কিবা কৈ আছে চেৰেক শব্দ এটা দি আছে মানে মই শ্বৰ্ট হৈছে চাওক এই ইয়াক যিমান পাৰে ভিতৰলৈকে ভৰাই দিব যাতে শিল ডুল নহয় চাওক মই কৈছিলোঁ নে ইয়াত লাইট জ্বলিব বুলি মানে কামটো মোৰ ছাকচেছ হৈছে বৰ্তমান এতিয়ালৈকে মোৰ ছাকচেছ হৈ আছে মই ষ্টাৰ্ট কৰি কিনে চাম আৰু আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম চাওক মই ক'ত কি কৰিলোঁ আৰু প্ৰথমবাৰ মই বুজাই দিবৰ কাৰণে চেষ্টা কৰিম আপোনাক প্ৰথম যেনেকৈ বুজাইছিলোঁ আৰু শেষত কামটো যেতিয়া মোৰ ছাকচেছেই হৈছে মই বুজাবৰ কাৰণে চেষ্টা কৰিম জাষ্ট এই অংশৰ পৰা মই এই অংশত চাওক এইডাল হ'ল চাবিৰ মেইন কানেক্ট হয় আৰু ইয়াৰ পৰা এডাল কলা ৱাৰ আহিছে এই ৱাৰডাল চাওক ইয়াত পেকিং আছে এডাল ৱাৰ ইয়াৰ পৰা আহিছে ইয়াত আহি কিনে ইয়াত এডাল কানেক্ট হৈছে আৰু ইয়াৰ পৰা কানেক্ট হৈ আহি কিনে এই ফিউজকেইটাত মানে কানেক্ট হৈছে এইকেইটা ফিউজত কানেক্ট হৈছে মানে মানে লোড কমফৰ্টেবল কৰে ফিউজকেইটাই আৰু ইয়াৰ পৰা যিটো শক্তি ইয়াত মানে প্ৰদান কৰিব লাগে কৰিব যদি ডাইৰেক্ট হৈ কিনে যদি নোৱাৰে তেতিয়া মানে লোড ল'ব নোৱাৰিলে এই ফিউজৰ পইণ্টটো উৰি যাব এইকেইটা আৰু আপোনাৰ তেতিয়া এমাৰ্জেঞ্চি সময়ত ক'ৰবাত মানে গৈ আছে যদি এনেকুৱা হৈ গ'ল তেতিয়া হঠাৎ দোকানত সোমাই কিনে ফিউজ 2-3টা লৈ কিনে হাতত ৰাখিব এমাৰ্জেঞ্চিত কেতিয়াবা অভাৰ শ্বৰ্ট হৈ গ'লে মানে ফিউজকেইটা লোড ল'ব নোৱাৰে উৰি কিনে গুচি যাব মন কৰক ফাইনেলি যিমান কাম কৰিছিলোঁ সিমানখিনি কাম হৈ গ'ল আৰু হোৱাৰ পিছত এতিয়া ইয়াতো ছিগনেল দেখাইছে নিউট্ৰেল লাইট দেখুৱাইছে হৰণ অন আছে এতিয়া ষ্টাৰ্ট কৰি কিনে চাম কিটো মোক মানে মই যিমানখিনি কাম কৰিলোঁ তাৰ মই কাম কিমান ছাকচেছ হৈছোঁ মই ষ্টাৰ্ট কৰিলে গম পাম আৰু যদি ষ্টাৰ্ট হৈ যায় এই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব বুলি আশা ৰাখিছোঁ বলক ষ্টাৰ্ট কৰি কিনে চাওঁ গাড়ী ষ্টাৰ্ট হৈ গ'ল চাওক গাড়ী ষ্টাৰ্ট হৈ গ'ল মোৰ কাম ছাকচেছ হৈ গ'ল মই এতিয়া বিনা চাবিৰ পৰা হ'লেও যাব পাৰোঁ চাওক আৰু এবাৰ দি কিনে চাওঁ যিমান কৰিছিলোঁ ছাকচেছফুল হ'লোঁ জয় বিশ্বকৰ্মা বাবা কি জয় হওক